Hello friends, welcome back to my channel. আজি আমি ৰিভিউ কৰিব আহিছো ফ্ৰংক্সৰ ডেল্টা মডেল। এইটো হ'ল ফ্ৰংক্সৰ আটাইতকৈ ভ্যালু ফৰ মানি মডেল। আপুনি জানেনে ফ্ৰংক্স এখন এনেকুৱা গাড়ী যিখন গাড়ী 10 লাখৰ ভিতৰত পিছপিনে 3 পইণ্ট সিট বেল্ট আহে। আহক আমি এতিয়া ফ্ৰংক্সখনৰ ডিটেইল চাব চেষ্টা কৰিম। যেটো ভ্যালু ফৰ মানি হেতু হ'ল ডেল্টা। ডেল্টা মডেলটোৰ প্ৰাইস আৰম্ভ হয় 8,32,500 ৰ পৰা আৰু এইটোৰ যেটো অটোমেটিক মডেলটোত 8,87,500 रुपीस হয়। এইটো হ'ল ফ্ৰংক্সৰ ফ্ৰন্ট সাইডটো। ইয়াতে যেটো ফ্ৰন্ট সাইড এইটো অকমান গ্ৰ্যান্ড ভিটাৰৰ পৰা ইনস্পায়াৰ্ড হয়। নেক্সাৰ নিউ গাড়ীবিলাকত সব এনেকুৱা ষ্টাইল দিব চেষ্টা কৰিব। ইয়াতে দেখিছেনে এখন ডাঙৰ গ্ৰিল আহে, তাৰে ওপৰত এটা ক্ৰোমৰ লাইন আহে আৰু ক্ৰোমৰ লাইনটো সাইডত এইটো এটা লাইট আহে আৰু লাইটৰ এই সাইডটোত লাইট আৰু এইটো হ'ল তোমাৰ ইন্ডিকেটৰ আৰু তলত তোমাৰ হেলোজেন বাল্ব আহে। ওপৰৰ মডেলত LED আহিব। ফ্ৰন্ট সাইডৰ পৰা গাড়ীখন চাওক, মানে এটা ৰোড প্ৰেজেন্ট বহুত ধুনীয়া আছে গাড়ীখনৰ। এতিয়া আহক আমি গাড়ীখন সাইডৰ পৰা চাওঁ। এইটো হ'ল গাড়ীখনৰ সাইড প্ৰফাইল। ইয়াতে 16 ইঞ্চৰ হুইল আহে আৰু ইয়াৰে ওপৰৰ ট্ৰিমত এলয় হুইল আহিব। এইটো ভ্যালু ফৰ মানি ভেৰিয়েন্ট, ডেল্টা ভেৰিয়েন্ট। ইয়াতে হুইল কেপ আহে, বডি কালাৰ হেন্ডেল আহে আৰু গাড়ীখনৰ এটা মানে গাড়ীখনৰ বেক সাইডটো অমান নমুৱা টাইপ কৰিছে কাৰণ এইটো এৰোডাইনামিক কৰিছে। ওপৰত শাৰ্ক ফিন এন্টেনা আছে, ৰুফ ৰেল আছে, কিন্তু ৰুফ ৰেলটো ফাংচনেল নহয়। চক সাইডৰ পৰা গাড়ীখন মানে হুইল বেসটো দীঘল কাৰণে গাড়ীখন বহুত দীঘল লাগিছে। হুইল বেসটো দীঘল হ'লে ভিতৰত জাগা। এইটো গাড়ীখনৰ বেক সাইডত অকমান কুপ ষ্টাইলৰ গাড়ীখন বনাইছে। কুপ ষ্টাইলত বনোৱা কাৰণটো এৰোডাইনামিক। আপোনালোকে আজি চাব, আজিকালি নতুন ইলেক্ট্ৰিক গাড়ীবিলাকৰ বেক সাইডটো অকমান কুপ হয় কাৰণ এৰোডাইনামিক হ'লে মানে গাড়ীখনে বেছি ৰেঞ্জ পায় ইলেক্ট্ৰিকত আৰু IC ইঞ্জিনত মাইলেজটো ইনক্ৰিজ হয়। আৰু এইটো টেল লেম্পটো LED আহে। আৰু পিছত ইয়াতে ফ্ৰংক্সৰ বেজিং আছে আৰু আপোনাৰ এইটো মাৰুতি সুজুকিৰ বেজিং। বেক সাইডৰ পৰা গাড়ীখন মানে এটা নিউ ফিউচাৰিষ্টিক ষ্টাইল দিবৰ কাৰণে চেষ্টা কৰিছে আৰু ওপৰ পিনে শাৰ্ক ফিন এণ্টেনাও দেখা পায়। এইটো বাজেটত কোনো গাড়ীত শাৰ্ক ফিন এণ্টেনা নাহে, নৰ্মেল এণ্টেনা আহে। এইখনত শাৰ্ক ফিন এণ্টেনা আহে। এয়া হ'ল গাড়ীখনৰ ইণ্টেৰিয়ৰ। ভিতৰৰ পৰা গাড়ীখন বহুত ৱাইড হয়, বহুত স্পেচিয়াছ হয় আৰু সিটৰ কুশনিঙো বহুত ধুনীয়া, বহি বহুত আৰাম লাগে। লং জাৰ্নিত গ'লেও কোনো কষ্ট ফিল নহয়। এইটো মডেলত এখন 7 ইঞ্চৰ টাচ স্ক্ৰীন আহে আৰু যেটো টপ মডেল বা ইয়াৰে ওপৰৰ মডেলবিলাকত 9 ইঞ্চৰ টাচ স্ক্ৰীন আহে, যিখন HD। আমি টপ মডেলৰ ড্ৰাইভ ৰিভিউ কৰিম লাহেকে। এতিয়া এইটো ভিডিঅ' আমি কৰিছোঁ ডেল্টা মডেল, যেটো ভ্যালু ফৰ মানি হয়। ইয়াতে ষ্টিয়াৰিঙত আপোনাৰ মিউজিক কণ্ট্ৰলখিনি আহি যাব আৰু সন্মুখৰ এখন এনালগ ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ আছে, অডোমিটাৰ এণ্ড টকোমিটাৰ তাত থাকে আৰু তলত এইটো AC কণ্ট্ৰলটো হ'ল অটোমেটিক ক্লাইমেট কণ্ট্ৰল। ফ্ৰংক্সৰ বেছ মডেলৰ পৰাই অটোমেটিক ক্লাইমেট কণ্ট্ৰল আহে আৰু হেণ্ড ব্ৰেকডাল মেনুৱেল হেণ্ড ব্ৰেক হয়, আৰু গাড়ীখনৰ ফ্ৰণ্ট সাইডটো মোৰ বহুত কমফৰ্টেবল লাগিছে। বেক সাইডটো স্পেচো বহুত ধুনীয়া। লেগ ৰুম দেখিছেনে কিমান ডাঙৰ লেগ ৰুম। মানুহৰ বহাত কোনো কমফৰ্টেবিলিটিৰ কোনো ইছ্যু নাহে, আৰামছে আপুনি বহি যাব পাৰে। থাই চাপৰ্টটো ডিচেণ্ট ইনাফ হয় আৰু হেডৰুম বহুত বেছি আছে। মোৰ হাইটততো কোনো প্ৰব্লেম নহয়, মোতকৈ ওখ মানুহৰো ইছ্যু নাহে। আৰু গাড়ীখনত হেডৰেষ্ট আছে, মাজৰ পেচেঞ্জাৰৰ কাৰণেও হেডৰেষ্ট আছে, যেটো ভাল হয়। আৰু গাড়ীখনৰ বেক সিটটোৰ কুশনিঙো ভাল। লং জাৰ্নিত গ'লেও কোনো ইছ্যু নহয়, কোনো প্ৰব্লেম নহয়। আৰু এইখন গাড়ীৰ বেক সাইডে AC ভেন নাই কাৰণ এইটো ডেল্টা মডেল। ওপৰৰ মডেলত বেক সাইডে AC ভেন পাই যাব আৰু এইটো আমাৰ 1.2ৰ এটা চাৰ্জিং সকেট আছে। ফ্ৰণ্ট সাইডেও আছে, বেক সাইডেও আছে। ফ্ৰংক্স হ'ল এইটো সেগমেণ্টত আটাইতকৈ ৱাইড গাড়ী, যেটো 1765 mm হয় আৰু হাইটটো সেগমেণ্টত আটাইকেইখনতকৈ কম হয়, 1550। হাইটটো কম হোৱা কাৰণটো হ'ল এৰোডাইনামিক বেছি হ'লে ফুয়েল কনজাম্পশ্যনটো কম হয়। ফ্ৰংক্সত দুটা ইঞ্জিন অপশ্যন আহে, এটা 1.2 লিটাৰ ইঞ্জিন আৰু এটা হ'ল 1 লিটাৰৰ টাৰ্বো ইঞ্জিন। আৰু এইখন গাড়ীত আছে 1.2 লিটাৰৰ ইঞ্জিনটো, যেটোৰ মেক্স পাৱাৰ 90 PS আৰু টৰ্ক হ'ল 113 নিউটন মিটাৰ। আৰু এইখনৰ যিবিলাক ৰাইভেল গাড়ী আছে, কাইগাৰ, ম্যাগনাইট, পাঞ্চ, তাতে 3টা চিলিণ্ডাৰ আহে, কিন্তু এইখন গাড়ীত 4টা চিলিণ্ডাৰ আহে, যাৰ ফলত পাৱাৰটো প্ৰেক্টিকেল লাইফত বহুত বেছি পায়।
গাড়ীখনত এইটো 1.2 লিটাৰ ইঞ্জিন 4 চিলিণ্ডাৰ এইটো ইঞ্জিনৰ এটা কি হয় প্লাছ চলাইটো ভালে লাগে কিন্তু এটা আৰু এটা ইঞ্জিন আছে যিটো বহুত ইনথুজিয়াষ্ট যোন হয় যোনে গাড়ী চলাই বহুত ভাল পায় যাক মানে কুইক টৰ্ক লাগে তেওঁলোকৰ কাৰণে সেইটো ইঞ্জিন এইটো হ'ল আৰামছে ধুনীয়াকৈ চিটি হওক হাইৱে হওক লং জাৰ্ণি হওক আৰামছে যাক গাড়ী চলাই ভাল পায় তাৰ কাৰণে এইটো বহুত ধুনীয়া ইঞ্জিন ৰিফাইন ইঞ্জিন হয় 4 চিলিণ্ডাৰ ইঞ্জিন হয় আৰু এইটো ইঞ্জিনৰ আটাইতকৈ প্লাছ পইণ্ট মাইলেজ বহুত ধুনীয়া পোৱা যাব এইটো ইঞ্জিনত আপোনাৰ চিটিত আপুনি 16-17 আৰামছে পাব কিন্তু হাইৱেত আপুনি এইটো ইঞ্জিনত 9 to 20 ওপৰত পাব 22 লৈকে পাব হাইৱেত আৰু আপোনাৰ গাড়ীখনৰ আৰু এটা ভাল বস্তু হ'ল কি ৰাইড কোৱালিটি গাড়ীখনৰ ৱেইটটো বহুত বাঢ়িছে কাৰণ গাড়ীখনে মাৰুতিয়ে ছেফটিত বহুত গুৰুত্ব দিছে 70% হাই ষ্ট্ৰেন্থ ষ্টিল ইউজ কৰিছে যাৰ ফলত গাড়ীখনৰ ৱেইটটো বাঢ়িছে আৰু সেইকাৰণে চিচিটো ঠিক আছে আৰু সাসপেনশন সেটআপটো স্মুথ কৰিছে যেতিয়া গাড়ীৰ ভিতৰত থকা মানে সৰু সুৰা মানে গাটত কোনো ধৰণৰ ফিল নহয় আৰু গাড়ীখনৰ ষ্টিয়াৰিং হুইল পাৰ্ট দেখিছেনে মই বেক কৰিছোঁ ফোন কৰিছোঁ ষ্টিয়াৰিং হুইল পাৰ্ট ইমান ধুনীয়া কমফৰ্টেবল আপুনি মানে এটা আঙুলিৰে গাড়ীখন মানে ইউজ কৰিব পাৰিব জামত হওক পাৰ্কিং কৰাত হওক কোনো প্ৰব্লেম নহয় ষ্টিয়াৰিং হুইল পাৰ্ট এটা বহুত প্লাছ পইণ্ট যদি আপুনি বাজেট বায়াৰ্ছ হয় আপোনাৰ 9 লাখ 9.5 লাখ মানৰ ভিতৰত এখন ধুনীয়া স্পেচিয়াছ এছইউভি টাইপৰ গাড়ী লাগে এইখন বেষ্ট সেগমেন্টত আহে সেইবিলাক 3 চিলিণ্ডাৰ ইঞ্জিন হয় আৰু ইমানখিনি ফিচাৰ্ছ এইটো বাজেটত বেলেগ গাড়ীবিলাকত চবকে নাপায় মই এইটো কোৱা নাই এখন গাড়ী বেয়া এখন গাড়ী ভাল তেনেকুৱা নাই চব গাড়ীয়ে ভাল আপোনাৰ ৰিকুৱাৰমেণ্টটো কি আপোনাৰ ৰিকুৱাৰমেণ্ট হিচাপে কি গাড়ী হয় সেইটো আপুনি কি গাড়ী লয় আপোনাৰ বাজেট হিচাপে সেইটো মোৰ লগত আপুনি ডিছকাছো কৰিব পাৰে আপুনি মোৰ কণ্টেক্ট নম্বৰটো আছে তলত আপুনি তাত ফোন কৰিও ডিছকাছ কৰিব পাৰে চাওক ফ্ৰেণ্ডছ মোৰ মিছনটো এয়ে যে আপোনালোকৰ বাজেট হিচাপত যাতে ভুল গাড়ীত নাযায় আপোনালোকৰ বাজেট আৰু ৰিকুৱাৰমেণ্ট হিচাপে আপোনাৰ কি গাড়ী পাৰফেক্ট হয় সেই বিষয়ে আপুনি মোৰ লগত কনচাল্ট কৰিব পাৰে মোৰ ফোন নম্বৰটো তলত দিয়া আছে আপুনি কল কৰিব মোৰ বাহিৰে আমাৰ আৰু মাৰুতিৰ এক্সপাৰ্ট আছে তেওঁলোকৰ লগতো কথা পাতিব পাৰিব আপুনি সেই হিচাপে আপোনাৰ বাজেট আৰু ৰিকুৱাৰমেণ্ট হিচাপে যাতে মই পাৰফেক্ট গাড়ী এখন আপোনাক প্ৰভাইড কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিম আৰু ফ্ৰেণ্ডছ আপোনালোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আপোনালোকে বহুত ছাপোৰ্ট কৰিছে নতুনকৈ চেনেল এটা ষ্টাৰ্ট কৰিছোঁ কিন্তু ছাবস্ক্ৰাইব কম হৈ আছে আপোনালোকে যাতে ছাবস্ক্ৰাইব কৰে আৰু বেল আইকনটো যাতে দবাই দিয়ে এইখিনি আপোনালোকলৈকে অনুৰোধ থেংক ইউ